গোৰ্খাসকলৰ মহান উৎসৱ ভাইটিকা। পোহৰৰ উৎসৱ দীপাৱলীৰ দ্বিতীয় তিথিত গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে পালন কৰে ভাইটিকা। ভাইটিকাত দাদা ভাইটিক ভণ্টি বাইদেউসকলে আৰু ভণ্টি বাইদেউসকলকো দাদা ভাইটিয়ে হাত ৰঙীন ফুটা লগাই মিঠা বস্তু খুৱাই উপহাৰ প্ৰদান কৰে, লগতে দীৰ্ঘায়ু কামনা কৰে। এই দৃশ্য বাক্সাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ২ নং কালিপুৰৰ। তামুলপুৰৰ পৰা ধীৰজ উপাধ্যায়ৰ ৰিপৰ্ট, বাক্সা লাইভ। আমাৰ গোৰ্খা সম্প্ৰদায়সকলৰ এটি বিশেষ দিন আৰু আজি যিটো দীপাৱলী আৰম্ভ হৈছে, আমাৰ বিশেষকৈ গোৰ্খাসকলে 5 দিনীয়া দীপাৱলী পালন কৰে। পঞ্চক বুলি কয় যাক। প্ৰথম দিনা আমি কাউৰীক পূজা কৰোঁ। তাৰপিছতে কাউৰীক যমৰাজৰ বাহক হিচাপে মানে সংবাদ বাহক হিচাপে আমি পূজা কৰোঁ। তাৰপিছত আমি পূজা কৰোঁ কুকুৰক। কুকুৰৰ পিছদিনাখন আমি গাই গৰুজনীক পূজা কৰোঁ আৰু সেইদিনাই লক্ষ্মী পূজা বা দীপাৱলী হিচাপে পালন কৰে সমগ্ৰ পৃথিৱীতে। তাৰপিছৰ দিনা আমি বলদ গৰুক পূজা কৰোঁ। গৰু বিহু যেনেকৈ গৰু বিহু পালন কৰে তেনেকৈ আমি গৰুক পূজা কৰোঁ, গোবৰ্ধন পূজা বুলি কয়। আৰু শেষৰ দিনাখন আজি হ'ল ভাতৃ দ্বিতীয়া বা বিশেষকৈ গোৰ্খাসকলে ভাইটিকা বুলি কয়। আজিৰ দিনটোত বাই ভনীসকলে নিজৰ ককাইক ভায়েকহঁতক ফটা লগাই দিয়ে আৰু আশীৰ্বাদ প্ৰদান কৰে। লগতে ভাই ককাইকসকলেও নিজৰ ভণ্টি বা ভনীসকলক ফটা লগাই দিয়ে আৰু সদায় তেওঁলোকৰ সুৰক্ষাৰ স্বাৰ্থত নিয়োজন হ'ম বুলি প্ৰতিজ্ঞাবদ্ধ হয়।